গুৱাহাটীৰ বা তেজপুৰৰ বা শিৱসাগৰৰ ছোৱালী এজন যে আমাৰ ইয়াত যে এনেকৈ হত্যা কৰা গ'লহেঁতেন তেতিয়া গোটেই নিউজত গোটেই মিডিয়াত গোটেই ছপাই দিলেহেঁতেন খুবেই দুখিত কাৰণ আপোনালোকে আহক আমি ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও আপোনালোকে কোনো নাহিলে আৰু কয় কি কাৰ্বি আংলঙৰ মানুহ জংগলী কাৰ্বি আংলঙৰ মানুহ তেজ খায় কিবা খায় কি মই অসমীয়া মানুহ হৈ কাৰ্বি আংলঙত আছোঁ আমি কি তেজ খাওঁ নেকি মই অসমীয়া নেকি নিজকে বেয়া লাগে মোক এনেকুৱা ক'লে মই সৰুৰ পৰা ইয়াত জন্ম হৈছোঁ কাৰ্বি আংলঙত আৰু খুবেই বেয়া লাগিছে যে এনেকৈ হত্যা কৰি কিনে তাইক মাৰা গৈছে কিয় এতিয়ালৈকে ন্যায় দিব পৰা নাই সেই ঘৰ মানুহ তাহাঁতৰ মা দেউতাকক কিয় সুমিলাক কিয় এতিয়ালৈকে ন্যায় দিব পৰা নাই জলদি ন্যায় দিয়ক ইমান ৰিকুৱেষ্ট কৰা স্বত্তেও আপোনালোকে লাজ নাই নেকি নিউজ লাইভ প্ৰাগ নিউজ আপোনালোকৰ লাজ লগা নাই এতিয়ালৈকে সেই ছোৱালীজনী যে তাই দুখীয়া ঘৰৰ ছোৱালীৰ কাৰণে তাই আজি তাত কাম কৰিব গৈছিল কিন্তু তাহাঁতে কি কৰে বেয়া চকুৰে চাই কিনে তাইক ৰেপ কৰি তাইক নিৰ্মমভাৱে অত্যাচাৰ কৰি তাইক জ্বলাই গাত কেৰাচিন ঢালি জ্বলাই দিলে সঁচাই কৈছে নিজকে মানুহ বুলি ক'বলৈ লাজ লাগে আৰু আপোনালোকে যে অসমীয়া ল'ৰাক এনেকৈ হত্যা কৰিলে আপোনালোকে বহুত নিউজত দেখা পাব বহুত নিউজ লাইভ প্ৰাগ নিউজ গোটেই ছ'চিয়েল মিডিয়াত আপোনালোকে পুৰা ভাইৰেল কৰি দিয়ে কিন্তু আজি আমি ইমান চিঞৰি আছোঁ যে আমাৰ কাৰ্বি আংলঙৰ ছোৱালী এজনী তাত এনেকৈ মাৰা গৈছে কিন্তু আপোনালোকে কোনো নাহিলে মানে কি আপোনালোকৰ নাই নেকি আপোনালোকৰ গাত আপোনালোকৰ মানৱতা বোলা বস্তু নাই আমাক ন্যায় লাগে We want justice. We want justice. আমাক ন্যায় লাগিবই আমাক ন্যায় লাগিবই যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম যেতিয়ালৈকে আমি ন্যায় নাপাওঁ তেতিয়ালৈকে আমি প্ৰতিবাদ কৰিম আৰু যেতিয়া অভি আৰু নীলদাক মাৰিছিলে তেতিয়া আমি খুবেই দুখিত যে তাহাঁতক মাৰিছে আৰু তাহাঁতক যোনে মাৰিছে সিহঁতে ভুগি আছে সিহঁতৰ শাস্তি সিহঁতক দিছে শাস্তি কিন্তু আজি কিয় কোনো মাত মতা নাই নিউজ লাইভ প্ৰাগ নিউজ কোনো কিয় মাত মতা নাই আজি লাজ লাগে আপোনালোকক কি ক'ম আৰু মই নিজে অসমীয়া ছোৱালী হৈ কিনে লাজ দিছোঁ আপোনালোকক আপোনালোকে ওলাই আহক আৰু যোনে মাৰিছে যোন মালিকে মাৰিছে তাহাঁতে যেনেকৈ জ্বলাইছে তেনেকৈ সিহঁতকো জ্বলাব লাগে কি কোৱা সিহঁতকে জ্বলাব লাগে We want justice. We want justice. আমাক ন্যায় লাগিব সেইখিনিয়ে ক'লোঁ আৰু আমাক প্লিজ আমাক যাতে কাৰ্বি আংলঙৰ মানুহ আমি ইয়াত অসমীয়া আমি ইয়াত চব জাতি আছোঁ আমাক এনেকৈ বেয়াকৈ নক'ব যে আমি মানুহক অত্যাচাৰ কৰোঁ মানুহক মাৰোঁ আমাৰ মা দেউতা ইয়াত জন্ম হৈছে আৰু আমাৰ চব ফেমিলি ইয়াতে জন্ম হৈছে আমাক ইমান মৰম কৰে তাহাঁতে কিছুমান মানুহে ভুল কৰাৰ কাৰণে আমাক গোটেই কাৰ্বি আংলঙক দুখ নিদিব খুবেই বেয়া লাগে আমি অন্তৰত আঘাত পাওঁ এনেকৈ কৰিলে মানে এতিয়া যিটো কেছ হৈছে আপোনালোকে তাৰ ওপৰত চকু দিয়ক মই সেইটোৱে বিচাৰোঁ আপোনালোকক মই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে আহক আৰু তাইক ন্যায় দিয়ক মই সেইটোৱে বিচাৰিছোঁ ধন্যবাদ